ওয়েলকাম ফ্রেন্ডস, আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছোঁ। এয়া হৈছে টাৰ্কি মুৰ্গী। সিহঁতক বন খাবৰ কাৰণে বাহিৰত এৰি দিয়া হৈছে। আৰু আপোনালোকক যদি কাৰোবাক টাৰ্কিৰ কণীও লাগে তেনেহ'লে মোৰ তাতে কম পৰিমাণে পাই যাব টাৰ্কি মুৰ্গীৰ হেটচিং কণী। আৰু যদি কাৰোবাক পোৱালি লাগে 50 পিচ 100 পিচ যি পোৱালি লাগে মোৰ তাত ল'ব পাৰিব কম পৰিমাণে হ'লেও। আৰু মই টাৰ্কি মুৰ্গীৰ পোৱালিখিনি আপোনালোকক দেখাই আছোঁ। আৰু মোৰ তাতে টাৰ্কি মুৰ্গীৰ পোৱালি বুলি নহয়, আপোনালোকে গিনিফল, চিল্কি, কটকনাথ এইবিলাক গোটেইখিনি পাই যাব। এভেইলেবল ষ্টক আছে। আৰু লগতে লোকেল হাঁহৰ পোৱালি আৰু অৰিজিনেল লোকেল মুৰ্গীৰ পোৱালি আৰু কয়লাৰ, সোণালী গোটেইখিনি পোৱালি পাব। আমি দিব পাৰিম আপোনালোকক। এতিয়া মই আপোনালোকক মোৰ ষ্টক থকা পোৱালিখিনি দেখাই আছোঁ আপোনালোকক। এইবিলাক দেখিছে, এইবিলাক হৈছে আপোনাৰ ব্ৰুডিং কৰা পোৱালি। আজি ইহঁতৰ বয়স 6 দিন পাৰ হৈ গ'ল। দেখিছে কি ধুনীয়া পোৱালি। এই গোটেইখিনি টাৰ্কিৰ পোৱালি হয়। ইয়াত ব্ৰুডিং কৰাই আছে। তো এইফালেও এটা ব্ৰুডিঙত গোটেইখিনি টাৰ্কিৰে পোৱালি হয়। যদি আপোনালোকক টাৰ্কিৰ পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। ষ্টক আছে গোটেইখিনি পোৱালি। আৰু মই গিনিফলৰ পোৱালিখিনিও দেখাই আছোঁ আপোনালোকক। আৰু আপোনালোকে যদি মোৰ পৰা মেচিনো ল'ব খোজে তেনেহ'লে মেচিনো ল'ব পাৰিব। 100 কেপাচিটিৰ পৰা ধৰি আপোনালোকে যিমানলৈকে কয় আমি মেচিন বনাই দিব পাৰিম। আৰু আমাৰ মেচিনত 1 বছৰকৈ ৱাৰেণ্টি দিয়া যায়। আৰু যদি কাৰোবাক লাগে মেচিনো তেনেহ'লে মোৰ লগত ল'ব পাৰিব। এয়া দেখিছে, এয়া হৈছে গোটেইখিনি টাৰ্কি মুৰ্গীৰ পোৱালি। আৰু গিনিফলৰ পোৱালিখিনিও দেখাইছোঁ, চাই লওক আপোনালোকে কোৱালিটি কেনেকুৱা পোৱালিবিলাকৰ। এয়া দেখিছে, এয়া হৈছে গিনিফলৰ পোৱালি। এয়া মোটামুটি 500 পিচ ষ্টক আছে আমাৰ ওচৰত গিনিফলৰ পোৱালি। যদি কাৰোবাক লাগে গিনিফলৰ পোৱালি তেনেহ'লে ল'ব পাৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।